ভাল কৰিলি দেই জোঁৱাই ভালে আছা তুমি মই ভাবিহে আছিলো মই নোযোৱা দেখি তই নহাকেই আছ বা হে মোক একেবাৰে বেয়াই পাইছ নেকি তই মই সেনেকেই ভাবি আছিলো জাননে জোঁৱাই তোমাকো বেয়া পাইছো কিন্তু দেই হে ছোৱালীজনী লৈ পেলাই আহিব পৰা নাই হা আজি কিন্তু একেবাৰে যাব নোৱাৰা ভাত পানী খাই থাকিব লাগিব কাইলৈহে যাব পাৰিবা গম পাইছা নাই আজি কিন্তু যাওঁ বুলি ক'লেই নহ'ব আকৌ থাকিব লাগিব হেৰা এওঁলোকক থকা ব্যৱস্থা কৰি খোৱা বোৱা ইহঁতক ভালকৈ সুবিধা কৰি দিবা দেই মোৰ কিন্তু মিটিং এখন আছে মই আজি দিনত থাকিব নাই মই গধূলিহে আহি লগ পামহি দেই ভণ্টি মোৰ মিটিং এখন আছে মই মিটিংখনলৈকে যাবই লাগিব নগ'লেই নহয় তোমালোক বহা দেই হেৰা যোৱা ভাত পানী যোগাৰ কৰাগৈ মই আহোঁ দেই তেনেহ'লে একো নহয় খাই যাবা আহিছা যিহেতুকে আৰু বিহুৰ দিনত বহুত দিনৰ পৰা আমাৰ মাজনীয়ে কৈ আছিলে মামাৰ ঘৰলৈ যাওঁ সেইকাৰণে বোলো বৈ নহ'লে বিহুৰ দিনাই গৈ আহোঁগৈ সেই বুলিয়ে অহা হ'ল কইদেউ নহ'লেতো ক'তনো এওঁ কামলৈ যায় ময়ো কামলৈ যাওঁ তেনেকৈ আহিবলৈও সময় নহয় আকৌ আপোনালোকো ঘৰত নাথাকে ভালেই কৰিলা আহিলা তোমালোক দেখা পালোঁ ছোৱালীজনী ইমান ডাঙৰ হ'ল পাই ইমান দিনৰ দেখা পালোঁ নহয় ডাঙৰেই হ'ল একেবাৰে কি কৰিবা আৰু ককাই হেৰি নহয় সময়ে নাই ইফালে মিটিং সিফালে মিটিং যাওঁ বুলিলেও যাব নোৱাৰোঁ জানা ভালেই কৰিলা তোমালোক আহিলা ঠিক আছে তহঁতি মই আহিছোঁ ভাত পানী খাই যাবি আকৌ হ'ব ককাইদেউ ইমানকৈ কৈছে যিহেতুকে আৰু হ'ব দিয়ক ককাইদেউ খাবই লাগিব আৰু নেখালেনো ক'ত হ'ব আহা ব'লা ভিতৰলৈ ব'লা ভিতৰতে বহিবাগৈ ব'লা মামাৰ ঘৰটো ইমান ধুনীয়া আমাৰ ঘৰটো যে এনেকুৱা নহয় কেলে ইমান ধুনীয়া ঘৰ মই ইয়াতে থাকিম মা আমি কিয় ইয়াত নাথাকোনো আমিও ইয়াতে থাকিম আকৌ মাজনী এয়া মামাৰ ঘৰহে আমাৰ ঘৰ আছে নহয় আমি আমাৰ ঘৰত থাকিমগৈ আকৌ দেই ব'লা ইয়াৰ পৰা ইয়াত মানে আমাৰ এখেতৰ লগৰবোৰ আহিলেহে বহিবলৈ দিওঁ নহ'লে আমি সেই ভিতৰৰ ৰুমতে বহোঁ আহা হ'ব নব আমিনো আমাৰ ঘৰৰ ভিতৰলৈকে দিলেই হ'ল আৰু ইয়াত এনেও আমি বহিবলৈ অকণমান হেৰিহে পাইছোঁ ইয়াতে বহা আমি ইয়াতে বহি পেলাই খোৱা বোৱা কৰোঁ মানে বহা তোমালোক বহা মই চাহ তাহ আনোগৈ দেই বাবা মামাহঁতৰ ইমান ঘৰ আছে বাবা বৰ ধুনীয়া চকী আছে দেই বহা দেই তোমালোক মই আহি আছোঁ চাহ পঠিয়াই দিম বাৰু দেই আপুনি এইবিলাক কি কৈছে আকৌ থাকিবলৈ কৈ থৈ গৈছে নহয় ককাইদেৱে আপুনি আকৌ যাওঁ লগাই আছে যে মা থাকো না আজি দেউতা আজি আমি থাকো দিয়ক ইমান ধুনীয়া ঘৰ দুৱাৰ একেবাৰে বৰ ভাল লাগিছে মামীহঁতৰ ঘৰটো আজি থাকো না কাইলৈ যামগে লাগে ৰাতিপুৱাই যামগে মাজনী এয়া মামা মামীহঁতৰহে ঘৰ আমি সদায় থাকিব নোৱাৰো নহয় এদিন যাবগৈ লাগিব বাৰু ঠিক আছে দিয়া তুমি কোৱা মতে কাইলৈ ৰাতিপুৱাই যামগৈ বাৰু আহক আপোনালোক খাই লওকহি চাহ তাহ মেডামে চাহ খাবলৈ মাতিবলৈ ক'লে যে সেইকাৰণে মাতিবলৈ আহিলোঁ মই টেবুলত সজাই থৈ দিছোঁ আহক খাই ল'ব হয় নেকি নবৌহঁতে চাহ নাখায় নেকি নাখায় তেতিয়াই আমাৰ মেডামহঁতে চাহ নাখায় নহয় টাইম আছে সময়তহে চাহ খাব তাকো খাই গ্ৰীণ টি মা গ্ৰীণ টিনো কি আমি লাল চাহে শুনিছোঁ
নাজানা মাজনী, ডাঙৰ হ'লে চব বুজি পাবা। ব'লা। হেৰি শুনিছেনে? আহক চাহকাপ খাই লওঁগৈ। ব'লা ব'লা। মা, ইমান বস্তু দিছে চাহ খাবলৈ মামীহঁতে। হেৰা, ইমান টেবুল চকী সজাই থৈছে যে। ককাইদেউ ডাঙৰ মানুহ নহয় জানো? তেখেতৰ লগততো বহুত মানুহ আহে। সেইকাৰণে কিমানক আৰু ঘৰৰ ভিতৰত এনেকৈ চাহ দিব। সেইকাৰণে এনেকৈ হল বনাই থৈ দিছে আৰু। ৰুমত চাগে নোজোৰেই। বা, বৰ প্ৰকাণ্ড ঘৰ সাজিছে দেই ককাইদেৱে। মই ক'ব লাগিব, ককাইদেৱে যদি মোৰ ঘৰটো অকণমান সৰু সুৰাকৈ বনাই দিলেহেঁতেন, অন্ততঃ ছোৱালীজনীক লৈ মই বৰষুণত নিতিতাকৈ থাকিব পাৰিলোঁ হয়। নেপায় নহয়, ককাই ভাইক এনেকৈ বস্তু খুজিব নেপায় নহয়। যি আছে সেয়াই হ'ব দিয়া। হ'ব দিয়া, এইবাৰ খেতিখন ভাল হ'লে মই টিংখিনি সলাই দিম নহয় তোমাক। চিন্তা নকৰিবা মাইনা মাক। ৰ'ব, ক'লেনো কি হয় কৈ চাওঁচোন। কোৱাতনো কিহে যায়। কৈয়ে চাওঁ, দিয়ে বা ককাইদেউ। জানো পাই, তুমিহে জানা। যি ভাল দেখা তাকেই কৰিবা। মোৰ কথা হ'লে নক'বা আকৌ দেই। ককাইদেৱে ভাবিব পাৰে জোঁৱাই লগাই দিছে বুলি। মা, মই হ'লে ইয়াতে থাকিম পাই। মই আমাৰ সেই ভঙা ঘৰটোলৈ নাযাওঁ। মামাহঁতৰ ঘৰটো ইমান ডাঙৰ, মই ইয়াতে থাকিম। সেই আকৰিজনী নেপায় নহয়। মইনো কেনেকৈ থাকিম তোমাক এৰি থৈ। মই আকৌ কান্দি থাকিম, তেতিয়া ভাল হ'ব জানো? মই অকলে অকলে কান্দি থাকিম আৰু মাজনী নাই বুলি। হ'ব নেকান্দিবা, মই নেথাকোঁ দিয়া। মোক কিন্তু বন্ধ দিলে ইয়ালৈ লৈ আহিব লাগিব আকৌ। হ'ব লৈ আহিম দিয়া। তুমি এতিয়া খোৱাচোন মাজনী, খোৱা, ঠাণ্ডা হ'ব নহ'লে। মেডাম ব'লক। মেম চাহাবে ৰুম ঠিক কৰি দিব দিলে, মই ঠিক কৰি দিছোঁ আপোনালোকক। ৰুমলৈ লৈ যাওঁ ব'লক। ব'লক। ব'লা মাজনী, ব'লা ৰুমলৈ ব'লা, অলপ জিৰাই লওঁগৈ ব'লা। মেম চাহাব, এইটোৱেই আপোনালোকৰ ৰুম। ইয়াতে জিৰাওক। মই আহিছোঁ, কিবা লাগিলে মোক ক'ব। ইয়াতে বেলটো আছে নহয়, বেলটো টিপি দিলেই হ'ল। একেবাৰে হোটেলৰ নিচিনা আৰু। ককাইদেৱে ইমান সুবিধাবোৰ কৰি থৈছে। লাজো লাগিছে, বেয়াও লাগিছে। কি বা ভাবিব, আমিও থাকি দিলোঁ। তাকেহে। হ'ব, আপুনি ইমান চিন্তা কৰি থাকিব নালাগে নহয়। কাইলৈ ৰাতিপুৱাই যামগৈ নহয় আমি। এতিয়া গ'লেনো ক'ত গাড়ী পালোহেঁতেন। মা, মোৰ হ'লে বৰ ভাল লাগিছে। মামাহঁতৰ ঘৰত ইমান ধুনীয়া বিচনা, ইমান ধুনীয়া ৰুম। ঠিক আছে, এতিয়া শুই যোৱা। নহ'লে কাইলৈ আকৌ দেৰি হ'লে আমাৰ আকৌ দুপৰীয়ালৈ ৰ'ব লাগিব গাড়ীখন নাপালে। ৰঘু, ভণ্টিহঁতৰ চাহ তাহবোৰ ৰুমলৈকে লৈ যাবা। আৰু যাতে একো অসুবিধা নহয়। গৰম পানী চৰম পানী ক'ত কি লাগে কেনেকৈ সুবিধা কৰি দিবা। একো যাতে অসুবিধা নাপায়। হেৰি নহয়, তাহাঁতক অলপ পইচাও দি পঠিয়াবা দেই। সিহঁতৰ বা বাছৰ ভাড়া চাড়া আছেনে নাই, কেনেকৈ আহিছে দেই। তুমি সেইখিনি অকণমান লক্ষ্য ৰাখিবা। হ'ব, আপুনি চিন্তাই নকৰিব। মই দিম নহয়। আপুনি যাওক মিটিঙলৈ। ৰঘু, একো দুবাৰ ধৰিব নালাগে। সেইবোৰ নহ'লে মাহে পখে ওলাই থাকিব আহি পেলাই। গম পাইছ নাই? মোৰহে মূৰৰ এখন বিষ বাঢ়ে। মোৰ মাথা ঘূৰাই গৈছে, কোনফালে চাম, কি কৰিম। আৰু এনেকুৱা মানুহবোৰ আহিলে বহুত টেনশ্যন হৈ যায় নহয় ন। ক'ত কেনেকৈ দিম, ক'ত কেনেকৈ বহুৱাম, বহুত দিগদাৰ হৈ যায়। তই একো যোগাৰ দিব নালাগে। সিহঁতি ঠাণ্ডা পানীয়ে গা ধোৱা অভ্যাস আছে। সিহঁতক ইমান আলপৈচান ধৰিব নালাগে। আৰু এইবিলাক কথা চব কৰিছোঁ সেনেকৈ কৈ থবি মালিকৰ আগত। সঁচা কথা ক'বলৈ কোনো দৰকাৰ নাই। পইচা লাগে, দিম মই ভালকৈ দি পঠিয়াম।
বিহু হ'লেই বুলিয়ে আহিব, কিবা এটা হ'লেই বুলিয়ে আহিব। থাকোঁ নেযাওঁ। বহুত দিলোঁ, বহুত খোৱালোঁ, এইবিলাক চাই থাকিবলৈ নাই আৰু, দলে বলে আহিব। হ'ব, আমি যাওঁৱেই নেকি, নহ'লে আকৌ বাছখন নেপাম নহয়। হয় নেকি অ' জোঁৱাই তোমালোক? ককাই আকৌ দুপৰীয়া ভাত সাঁজো খাই যাবলৈহে কৈছিলে। ইচ্ছা, মই আকৌ ৰামুক বনাবলৈ দিলোঁ নহয়, মাছে চাছে আনি পেলাই। বেয়াই লাগিছে পাই। জোঁৱাই নেকি তোমালোক? বিহু বুলি পাই ভালকৈ ভাত এসাঁজো খুৱাব নোৱাৰিলোঁ নহয়। সেয়াহে ককাই আৰু মিটিঙতেই থাকে অনবৰত। কি যে হ'ব। তাকেহে বিহু বুলি অকণমান সান্দহগুড়িকে আনিলোঁ আৰু দুটামান পিঠা লৈ আহিছিলোঁ। ককাইদেৱে আকৌ সান্দহগুড়ি বৰ ভাল পায় নহয়, সৰুতে যে সেয়াকে খাই পেলাই স্কুললৈ যায়। তাৰ কাৰণে মই দুটামান লৈ আহিছিলোঁ, আপুনি দিব দেই জলপান কৰি। কিয় নিদিম, দিম দিয়া। অ' ককাই আকৌ বৰ ভাল পায়। আমি ইয়াত কিনি আনো ককাইলৈ, জানানে? হ'ব দিয়া, ভালেই পাব ককাই। ঠিক আছে বাৰু। ঠিক আছে তেনেহ'লে নবৌ, আমি আৰু ওলাইছোঁ। দেৰিয়ে হ'ব নহ'লে, বাছখন আকৌ নধৰিলে। পাছে তোমালোকৰ ভাড়া চাড়া আছে নাই বাৰু? তাকেহে, তোমালোক যাবলৈও ওলালা ভাত পানী নোখোৱাকৈ। বেয়া লাগিছে পাই মনটো। নেলাগে নবৌ, আমি ঘৰতে গৈ খাব পাৰিম বাছখন পালে। সময়মতে পামগৈ নহয়। হ'ব দিয়ক, আকৌ আহিলে কেতিয়াবা ভাত খাম। অঁ ঠিক আছে বাৰু দেই, ককাইহে খালি বেয়া পাব আৰু মনতে পাই। ক'ব আৰু তাহাঁতক ভাত সাজো খুৱাই নপঠিয়ালা। অঁ নেলাগে নবৌ, আমি ঘৰলৈকে গৈ খামগৈ বাৰু। পায়ে যাম নহয়, ভাত খোৱা সময়লৈকে পামগৈ। তেনেহ'লে আহিছোঁ নবৌ, আপোনালোকো বহুত দিন যোৱাই নাই। এইবাৰ ভাত খোৱাকৈয়ে যাবচোন। খালি খবৰ এটা দিব, মাছ অকণমান গোটাই থৈ দিব লাগিব। ভতিজাজনীও কেতিয়া আহিলে, তাকেহে তাইকো আমাৰ ঘৰলৈ এবাৰ নিব পৰা হ'লে ভালেই আছিলে। তাই কথা নক'বা আৰু, তাই অনলাইন ক্লাছবোৰ হৈ থাকে নহয়, সেইকাৰণে তাই ক'লৈকো যাবই নোৱাৰে। পইচা দিবলৈ কয়, কিমান দিম আৰু সদায় আহিলেই পইচা দে। হে, মাছে ভাতে খুৱাবও লাগিব, আকৌ পইচা সোপাও দি পঠিয়াব লাগে। সান্দহগুড়ি লৈ আহিছে, আমি যেনিবা টাউনত কিনিবলৈহে নেপাওঁ। অ' মা, ইমান সোনকালে গুচি আহিলা? মই আৰু থাকিবলৈ মন আছিলে মামাৰ ঘৰত। হ'ব দে মাজনী, কিমাননো থাকিবি মমায়েৰৰ ঘৰত। এদিন নহয় এদিনটো নিজৰ ঘৰলৈ আহিবই লাগিব। হ'ব দে, কিবাকৈ চলিম আৰু ইয়াতে। অঁ মাজনী, হ'ব দিয়া। সদায় গ'লে আকৌ বেয়া লাগে নহয় জানো? মামা মামী ঘৰখনলৈ ইমান ধনী মানুহ, তেনেকৈ আমি সদায় যালে বেয়া হ'ব নহয় দেই। তুমি ডাঙৰ হৈ পঢ়ি শুনি ডাঙৰ হ'বা যেতিয়া, তেতিয়া তুমি এনেও তোমাক মামা মামীয়ে মাতিব। আহা আমাৰ ঘৰলৈ আহা দেই বা। আকৌ মামা মামীৰ ঘৰত থাকিলে আকৌ পঢ়া নহ'ব নহয়, পঢ়িব লাগিব নহয় তুমি, হয় নহয় বাৰু? অঁ দেউতা, ময়ো ডাঙৰ মানুহ হ'ম পঢ়ি। ডাঙৰ মানুহ হ'লে মই মামাহঁতৰ নিচিনা ডাঙৰ ঘৰ বনাম। হয় দেই, ছোৱালীজনীয়ে যে কথাবোৰ কয় আৰু দেই, দুখতো মানে হাঁহিবলগীয়াহে হয়। মাইনাৰ মাক, দুখ কৰি নাথাকিবাচোন। ছোৱালীজনীৰ আগত তেনেকৈ মন মাৰি থাকিলে ছোৱালীজনীয়ে দুখ পাব নহয়। অকণমান হাঁহি ফূৰ্তি কৰি থাকিবা, ভাল হ'ব দিয়া, এদিন আমাৰো ভাল হ'ব। তুমি চিন্তা নকৰিবা। অঁ, মই ভাবিছিলোঁ মই ককাইদেউ নবৌৰ ঘৰলৈ গ'লে কিবা এটা সহায় পাম বুলিয়ে গৈছিলোঁ। আজি আমাৰ ইমান দিনেই কাম বন নোহোৱা হৈ ইমান কষ্টৰে চলি আছোঁ, ককাইদেউ নবৌৱে কিবা এটা সহায় কৰিব বুলিহে গৈছিলোঁ। কিন্তু তেওঁলোকে একোৱে নুসুধিলে, কিনো কৰিছোঁ, কেনেকৈনো খাইছোঁ। এজনীয়ে ভনীয়েক আছিলোঁ, ককাইদেউৰ সুধিবলৈও সময় নাই। তাকেহে বেয়া লাগিছে।
জানেনে? হ'ব হ'ব, দুখ কৰি নাথাকিবা। এতিয়া বাছ আহিবলৈ হ'ল, ঘৰ পামগৈ নহয় দেই। মই কিবা এটা কৰিম, তুমি চিন্তা নকৰিবা। উফ, ইমান ভাগৰ লাগিছে। বহুত দূৰ খোজকাঢ়িলোঁ। মাজনীও, যোৱাচোন মোলৈ পানী এগিলাচ আনাগৈ। ৰ'বা, তোমাৰ গা বেয়া লাগিছে নেকি? বহা তুমি ইয়াতে, মই পানী গিলাচ আনোগৈ। মা, তোমাৰ কি হৈছেনো? কোৱাচোন কোৱা। তুমি এনেকৈ কিয় কৰিছা? কিনো ক'ম মাজনী, মোৰ যে কপালখন চাচোন। হা, মই আজি সেইখন ঘৰৰ ছোৱালী হৈ মই আজি এটা টকাৰ কাৰণে মই হাহাকাৰ কৰি ফুৰিছোঁ। মোৰ নিজৰ ককাই নবৌৱেও মোক বুজি নাপালে। মোৰ যে কি পৰিস্থিতি, এবাৰ নুসুধিলে। মই ইমান আশাৰে গৈছিলোঁ তেওঁলোকৰ ওচৰলৈ, তেওঁলোকে মোক অকণো বুজি নাপালে। মোক অহা যোৱা ভাড়াটো আছে নাই বুলিও মোক সিহঁতি সুধিছেহে। মোক লচোন বিহু বুলি কিবা এটা নাই সিহঁতৰ। মই মানুহজনক লৈ গৈছিলোঁ ইমান আশাৰে, তেওঁ মোক একো নকয় বুলিহে। এনেই হাতত থকা 2টা পইচাও সেইকেইটাও মই খৰচে কৰিলোঁ বাছৰ ভাড়া দি পেলাই। এনেকুৱা মোৰ দিন পৰিছে। হে প্ৰভু, এনেকুৱা দুখ দিছা তুমি মোক। হেৰা, কিয় কান্দিছা তেনেকৈ? নাপায় নহয়, নেকান্দিবাচোন। হ'ব দিয়া, তেওঁলোকে ধৰিব নোৱাৰিবও পাৰে আমাৰ হাতত পইচা আছে নে নাই। নেপায় নহয় ককায়েক বৌয়েকক তেনেকৈ ক'বলৈ দেই। নেকান্দিবা। হ'ব দিয়া, মই কিবা এটা কৰিম নহয়। মা, নেকান্দিবাচোন। তোমাৰ কান্দিলে আকৌ ময়ো কান্দিম আকৌ দেই। নেকান্দিবা, হ'ব দিয়া। ব'লা আমি এতিয়া ভিতৰলৈ যাওঁ। আহা, এনেকৈ বাহিৰত কান্দি থাকিলে মানুহে কি বুলি ভাবিব বাৰু কোৱাচোন। ব'লা ভিতৰলৈ ব'লা। এৰা, কি যে হ'ব মানুহজনীৰো কপালখন, মোৰো দুৰ্ভগীয়া কপাল। দুয়ো এনেকৈ মিলিলোঁ, লগ হ'লোঁ। ময়ো জীৱনত একো এটাই কৰিব নোৱাৰিলোঁ। তাকেহে, সেইকাৰণে আজি মানুহজনীয়ে এনেকৈ কান্দিব লগা হ'ল। মই এনেকৈ হাতত হাত বান্ধি বহি থাকিলে নহ'ব। মই কিবা এটা কৰিবই লাগিব। হেৰা, মই কথা এটা কওঁ বুলি ভাবিছোঁ। তুমি কিন্তু মোক একেবাৰে না নকৰিবা দেই। মনা নকৰিবা আকৌ। মই মুঠতে এইটো ডিচিশ্যন লৈছোঁ, মই এইটো কৰিলেহে যদি ঘৰখন মোৰ কিবা এটা হয়। তুমি কিন্তু সদায় মোক বাধা দি থাকা। আজি আৰু মোক বাধা নিদিবা। মাইনাকণ উঠিলে নে নাই? কি কাম কৰিব ওলাইছে আপোনাক মনা কৰিম যে? কওকচোন, কি কৰিব আপুনি? মোৰ কিন্তু এনেই গোটেইখন মোৰ একেবাৰে মূৰৰ মই দাঙিব নোৱাৰা হৈছোঁ কিন্তু মোৰ, গম পাইছে নহয়? যি কৰিব কিন্তু আপুনি মোক কৈহে কৰিব দেই। তুমি যে বৰ ভয় খোৱা দেই, কিবা এটা ক'বই নোৱাৰি। মোৰ লগৰ বন্ধু এজন বাহিৰত থাকে, তেওঁ মোক মাতিছে ফোন কৰি। তাত হেনো কাম কৰা মানুহ কমিছে, দৰকাৰ হৈছে কাম কৰা মানুহ। মই আগতে কৈ থৈছিলোঁ, মই তোমাক কথাষাৰ কোৱাহে নাই। আজি মোক এতিয়া মাতি পঠিয়াইছে জানানে। মই এইবাৰ নগ'লে কিন্তু মই এনেকুৱা সুযোগ মই নেপাওঁ, গম পাইছা। সেইকাৰণে মই যাওঁ। ছোৱালীজনী উঠিলে নাই চোৱা, তাইক মাত এষাৰ দি থৈ মই যাওঁগৈ। মই খবৰ লৈ থাকিম, তোমালোকে মোক ফোন কৰিবা। মা, দেউতা কলৈ যায়? মা, ক'ত যায় কোৱাচোন, কোৱা। মাজনী, মই কাম এটা পাইছোঁ মা। মই তোমালৈ ধুনু চোলা লৈ আহিম, খোৱা বস্তু আনিম দেই। মই এতিয়া কামটোলৈ যাওঁ। তুমিয়ে মায়ে ভালকৈ থাকিবা দেই। আৰু মই মাজে মাজে আহি থাকিম নহয়, দৰমহা হ'লেই মই আহিম দেই বা। মোক মাতিছে তোমাৰ আংকুলজনে, মই তালৈকে যাওঁ, কাম ওলাইছে বোলে দেই বা। আকৌ তুমি স্কুলো যাব লাগিব নহয় জানো, ধুনু বেগ লৈ দেই বা। মই আহোঁগৈ দেই মা, তুমি মাৰ লগতে থাকিবা। আইজনীও
মাক আমনি নকৰিবা দেই। মই নকৰো নহয়, তুমি চিন্তা নকৰিবা। মোলে খালি পুতলা এটা লৈ আহিবা দেই, ডাঙৰ চাই পুতলা এটা আনিবা। মই মাৰ কামনি নকৰো ন মা। ঠিক আছে, তেনেহ'লে মই আহিছোঁ দেই। তুমি চিন্তা নকৰিবা, অলপ কষ্ট কৰিবই লাগিব, নহ'লে মোৰ ঘৰখন সংসাৰখন মই ঠিকে ঠাকে চলাব নোৱাৰিম অ'। জানা, তুমিনো আৰু কিমান কান্দিবা, কিমান অভাৱত থাকিবা, সেইবাবেহে মই ওলাইছোঁ। বাই বাই, বাই বাই দেউতা, বাই বাই। উফ, মই নাযাবি বুলিও ক'ব নোৱাৰোঁ, যিখনহে ঘৰৰ পৰিস্থিতি। এটা টকাৰ কাৰণে কান্দিব লগা হৈছে। থাকক বুলিও ক'ব নোৱাৰোঁ, পঠিয়াবলৈও চিন্তা লাগে। কি যে কৰিম নহয়, ভালে কুশলে আহিলেই হয় আৰু। অ' মা, অনবৰত কান্দিয়ে থাকাচোন তুমি। হা, ইমানকৈ কান্দি থাকানে তুমি? কি কৰিম অ' আইজনী, দেউতাৰ দেখোন এমাহে হ'ল। এমাহে দেউতাৰ একো খা খবৰে নাই যে। কি হৈছে বাৰু? কি বা হৈছে, এতিয়া বিচাৰি যাবলৈও নোৱাৰোঁ। কি কৰিম বাৰু কচোন আইজনী? কন্দাৰ বাহিৰে আৰু কিবা উপায় আছে জানো মোৰ? হ'ব মা, দেউতাই আহিম কৈছে নহয়। এমাহৰ দৰমহা লৈ চাগে আহিব। ৰ'বা, নেকান্দিবা। মা, দেউতা আহিলে। এইয়া কান্দি আছিলা নহয়, চোৱাহিচোন চোৱাহি। বাবা, দেউতা আহি গ'ল। মা, অ' মা। কেলেনো চিঞৰি থাকা এনে? ৰ'বা গৈছোঁ। সদায় মিছাকে চিঞৰি থাকিব। সঁচাকৈ মই মিছাকে কৈছে বুলিহে। দেউতা! মাজনী, মাজনী, চা, মোৰ ছোৱালীজনী ডাঙৰেই হ'ল পাই। মাক আমনি কৰিছিলা নেকি? মই নাই কৰা দেউতা, মায়েহে কান্দি থাকে। দেখিছানে? কান্দিয়ে থাকে অনবৰত। নাই কন্দা মই ক'ত কান্দিছোঁ? এনেই কথা কৈ থাকে তাই। মিছা কথা কৈ থাকে পাই এই ছোৱালীজনীয়ে। মাইনা মাক, চিন্তা নকৰিবা। তোমাৰ আৰু চকু পানী টুকিবলগীয়া নহয় আৰু। মই সৰু সুৰাকৈ কাম এটা পালোঁ, কিন্তু মই আহিবহে পৰা নাছিলোঁ। তোমালোকে বা কেনেকৈ চলিলা চিন্তা কৰিয়ে আছিলোঁ জানানে। মই একো এটা দি থৈও যোৱা নাই তোমালোকক। বাৰু যি কেই নহওক, এতিয়াৰ পৰা আৰু তুমি কান্দিব নালাগে দিয়া মাইনা মাক। অন্ততঃ ভাতমুঠি ছোৱালীজনীক পঢ়ুৱা শুনা সেইখিনি মই কৰিব পাৰিম বুলিয়ে আশা কৰিছোঁ। জানিছা, বহুত দুখৰ দিন গ'লহে মাইনা মাক। চিন্তা নকৰিবা আৰু দিয়া, হ'ব। যি হয় ভালেই হয়, ঈশ্বৰে ভালেই কৰিব দিয়া। ময়ো সেয়াকে ঈশ্বৰক সদায় গধূলি ৰাতিপুৱা সদায় মই তাকেই ভাবি থাকোঁ, খাটি থাকোঁ। প্ৰভুৱে যি কৰিব ভালেই হয়, আগলৈ যেন ভাল হওক আমাৰ, সেই বুলিয়ে আশা কৰোঁ। ঠিক আছে দেউতা, এতিয়া কিন্তু তুমি মোক বজাৰলৈ লৈ যাব লাগিব। মোক ধুনীয়া চোলা পেন এযোৰ, কাপোৰ, ফ্ৰক, পুতলা কিনি দিব লাগিব। হ'ব দিয়া বা লিষ্টখন দিছে চোৱা দেউতাকক। দেউতাক বহিবলৈকে দিয়া নাই, পানী এগিলাচো দিয়া নাই। বজাৰৰ লিষ্ট উলিয়াই দিলে জীয়েকে। হয় দিয়া, আমাৰ ছোৱালী ডাঙৰ হ'ল নহয়, সেইকাৰণে মোক লিষ্ট দিছে আকৌ। দুয়োকে লৈ যাম দেই বা বজাৰলৈ, চিন্তা নকৰিবা। ব'লা মই গা পা কেইটা ধুই লওঁ, গা পা ধুই আজৰি হৈ ভাত দুটামান খাই লৈ ওলাই যাম দেই আমি তিনিওৱে। বঢ়িয়া হ'ব দেই, বহুত মস্তি লাগিব। বাবা, দেউতাই আজি মোক পুতলা, ফ্ৰক চব কিনি দিব। বাবা।